এতিয়া ৰহাৰ জোঙাল বলহু গড়ৰ সন্মুখত পাইছোঁহি। আজি হৈছে ৩ জানুৱাৰী, জোঙাল বলহু দিৱস। তিৱা ৰজা বীৰ জোঙাল বলহু দিৱস উদযাপনৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ ইয়ালৈ আহিছে, ৰহালৈ আহিছে। আমিও তেওঁকে চাবলৈ আহিলোঁ। নকয় নহয়, মই আজি নুঠো। এটাতো সেইফালে আছে। বনাই আছে মোক খাব মাতিব আকৌ হ'ব কোনে কোনে মাতিব চাওঁ হাত দাঙকচোন বাপৰে ইমান কেনেকে খাম যি নহওক আজি আপোনালোকৰ মাজত থাকি নতুন বছৰৰ প্ৰথম দিনটোতে আপোনালোকৰ মাজত থাকিব পাই মই অত্যন্ত আনন্দিত আপোনালোক সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাইছো হেপী নিউ ইয়াৰ আজিৰ